हेलो फ्रेंड वेलकाम बैक टू माय चैनल कुलथुप्री मैं जी आपलोक हाथर पर दहলৈके जिबिलाक पिलार आछे আজি केनेकुवा अवस्थात आछे और केनेके काम चलि आछे मैं आपलोक আজি देखुवाम तो आपलोके भिडिओটো हेलोके चाइ थाকক आरु आपलोके जदि मोर এই चैनेलটোত নতুনকৈ আহিছে তেনহলে चैनेलটো সাবস্ক্রাইব কৰিবলৈ নেপাহৰিব আৰু যদি ভিডিওটো ভাল লাগে তেনহলে এটা লাইক আৰু শেয়াৰ কৰি দিব বুলি মই আশা ৰাখিলো তো आपलोके ভিডিওটো হেলোকে চাই থাকক। এইটো 9 নম্বৰ পিলাৰ হয় ইয়াৰ কাম দ্ৰুতগতি চলি আছে যদিও বন্ধ হ'ব পাৰে কাৰণ ব্ৰহ্মপুত্ৰৰ পানী দ্ৰুতগতিত বাঢ়ি আছে আৰু ইয়াৰ যেটো পথ আছে পথৰ ওপৰেদি পানী আহি আছে 4-5 ঘণ্টাৰ ভিতৰতে ইয়াৰ সকলো পিলাৰৰ ওপৰত পানী হ'ব পাৰে কাৰণ ব্ৰহ্মপুত্ৰৰ পানী যিদৰে বাঢ়ি আছে হয়তো কাম বন্ধ হ'ব পাৰে তো আপোনালোকে ভিডিওটো হেলকে চাই থাকক মই আজি আপোনালোক সম্পূৰ্ণভাৱে দেখুৱাটো ভিডিওটো চাই থাকক। ইয়াৰ 7 নম্বৰ যেটো পিলাৰ আছে এই পিলাৰৰ এফালৰ ঢালাই হৈছে আৰু যেটো 8 নম্বৰ পিলাৰ আছে 8 নম্বৰ পিলাৰৰ দুফালে ঢালাই হৈছে ইয়াৰ কাম সম্পূৰ্ণ হৈ গৈছে কিন্তু 9 নম্বৰ আৰু 10 নম্বৰ যেটো পোষ্ট আছে এই পোষ্টৰ ঢালাইৰ কাম এতিয়াও বাকি আছে। এইটো 10 নম্বৰ পিলাৰ ইয়াৰ কাম চলি আছে হয়তো 5-6 ঘণ্টাৰ ভিতৰত ইয়াতো পানী আহিব পাৰে কাৰণ ইয়াৰ যেটো পথ আছে ইয়াৰ পথৰ ওপৰেদি পানী আহি আছে ব্ৰহ্মপুত্ৰৰ পানী বহুত বাঢ়ি আছে তো আপোনালোকে ভিডিওটো হেলোকে চাই থাকক আৰু কেনেকৈ পথৰ ওপৰেদি পানী আহি আছে মই আপোনালোকক দেখুৱাই আছো তো আপোনালোকে ভিডিওটো হেলোকে চাই থাকক। তো বন্ধুসকল ভিডিওটা কেনে লাগিল যদি ভাল লাগিছে তেনহলে এটা লাইক আৰু শেয়াৰ কৰি দিব আৰু যদি আপোনালোকে মোৰ এই চেনেলটোত নতুনকৈ আহিছে তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব।